हेलो फ्रेंड মই আজি লৈ আহিছোঁ অসম টেটৰ বাবে কেইটামান অতি গুৰুত্বপূৰ্ণ কোৱেশ্চন গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকক ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে কৰক এটা লাইক আৰু যদি আপুনি মোৰ এই চেনেলত নতুন হয় তেনেহলে মোৰ এই চেনেলটো সাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো অন কৰি দিয়ক কিয়নো মই আপলোড কৰা নতুন নতুন ভিডিঅ'সমূহ সকলোৰ আগতে পাই যাব ভাৰতীয় আৰ্য ভাষাৰ প্ৰথম স্তৰৰ ভাষাৰ নিদৰ্শন কি ভাৰতীয় আৰ্য ভাষাৰ প্ৰথম স্তৰৰ নিদৰ্শন হ'ল বৈদিক ভাষা আৰু সংস্কৃত ভাষা মধ্য ভাৰতীয় আৰ্য ভাষাৰ এটা উদাহৰণ দিয়া মধ্য ভাৰতীয় আৰ্য ভাষা হ'ল পালি ভাষা ইয়াৰ উপৰিও আৰু দুটা আছে পালি প্ৰাকৃত আৰু অপভ্ৰংশ এই তিনিওটা হ'ল মধ্য ভাৰতীয় আৰ্য ভাষা প্ৰাকৃত ভাষাৰ স্তৰ কেইটা প্ৰাকৃত ভাষাৰ স্তৰ তিনিটা আদি প্ৰাকৃতৰ নিদৰ্শন ক'ত পোৱা যায় আদি প্ৰাকৃতৰ নিদৰ্শন অশোকৰ শিলালিপিত পোৱা যায় আদি প্ৰাকৃতৰ নিদৰ্শন অশোকৰ শিলালিপিত পোৱা যায় উপভাষা কি উপভাষা হল ভাষাৰ আঞ্চলিক ৰূপ অৰ্থাৎ ভাষাৰ আঞ্চলিক ৰূপকে উপভাষা বলে অসমীয়া ভাষাত প্ৰভাৱ পেলোৱা এটা উল্লেখযোগ্য ভাষাগোষ্ঠীৰ নাম উল্লেখ কৰা অসমীয়া ভাষাত প্ৰভাৱ পেলোৱা এটা উল্লেখযোগ্য ভাষাগোষ্ঠীৰ নাম হ'ল তিব্বত বৰ্মী ভাৰতবৰ্ষত কেতিয়াৰ পৰা ভাষা চৰ্চা আৰম্ভ হৈছিল খ্ৰীষ্টপূৰ্ব ৫ম শতিকাত পাণিনিৰ দ্বাৰা ভাৰতবৰ্ষত ভাষা চৰ্চাৰ আৰম্ভ হৈছিল অসমৰ সৰ্বমুঠ কিমানটা জনজাতি আছে অসমত সৰ্বমুঠ ২২টা জনজাতি আছে শিক্ষাৰ জাতীয় নীতিত গুৰুত্ব দিয়া ভাষাৰ সূত্ৰটো কি শিক্ষাৰ জাতীয় নীতিত গুৰুত্ব দিয়া ভাষাৰ সূত্ৰটো হ'ল ত্ৰিভাষা সূত্ৰ ২০০১ চনৰ লোকপিয়ল মতে মাতৃভাষাবোৰক কিমানটা ভাগত ভাগ কৰা হৈছে ২০০১ চনৰ লোকপিয়ল মতে মাতৃভাষাবোৰক ১২২টা ভাষাত ভাগ কৰা হৈছে